হে গাইছ নমস্কাৰ। আজি বহু দিনৰ বিৰতিৰ পিছত আজি মই ক'ত আহিছোঁ জানে? বিয়া এখন খাবলৈ আহিছোঁ। মানে মোৰ খুলালিৰ বিয়া। এতিয়া মই বিয়াখনলৈ আহি আছোঁ। অহাটো মোৰ বহুত সোনকাল হ'ল। ৰাতিপুৱাই আহিছিলোঁ, অলপ কামত ব্যস্ত হৈ আছিলোঁ, সেইবাবে ভিডিঅ'টো বনোৱা নাছিলোঁ। বৰ্তমান এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এতিয়া সময় হৈছে 4:30মান বাজিছে আৰু দেখা পাইছে এইফালে দেখাই দিছোঁ, এইখনেই হৈছে বিয়া পেণ্ডেল, আমাৰ খুলালি মাজনী খুলালি। আৰু এয়া হৈছে স্মৃতি আৰু মনোজ, মানে মোৰ সকলোকে শাকপতি। আৰু এইফালে আমাৰ মিছৰ আহিছে, আৰু এইফালে আমাৰ ঢকুৱাখানা দাদা, আৰু খুলালি আছে মনতি। বাইদেউ নমস্কাৰ দেই। সেইদিনা বাইদেউ ঘৰত গৈছিলোঁ আৰু লোকেল মুৰ্গী এতিয়া মাংস খাই আহিছোঁ মানে বাইদেউ। আৰু এতিয়া ভিতৰলৈ যাওঁ, ভিতৰৰ পৰিৱেশবোৰ দেখাওঁ আপোনালোকক, চাই থাকক। এয়া মই এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। বাহ, বিয়া পাতিছে দেই, মজা লাগিছে পেণ্ডেলটো। এই ওপৰৰ ডেক'ৰেশ্যনটো দেখাই লৈছোঁ আপোনালোকক। আৰু এইফালে আমাৰ খুলালি সোণটো, আমাৰ পুপু, আৰু এইফালে আমাৰ আগত কইনা আছে, কইনা ওচৰলৈ গৈ আছে। কি হৈছে আমাৰ কইনাৰ বাইক। নমস্কাৰ নমস্কাৰ। এইফালে আলহী, নমস্কাৰ দেই। কেতিয়া আহিলে আপোনালোকে? অঁ, বকচোন দেই। আৰু এইফালে আমাৰ মাজনী, মাজনী, এয়া হৈছে আমাৰ কইনা মাজনী। আৰু আজি হৈছে মাজনীৰ বিয়া। মাজনীৰ আজিৰ শেষ দিন। আজি মাজনী ইয়াৰ পৰা যাবগৈ বেলেগ এখন ঘৰলৈ। মাজনী কিবা এটা কৈ দিয়া। ভালো লাগিছে, বেয়াও লাগিছে। ভালে থাকিবা, ঠিক আছে। আৰু এইটো পৰিৱেশটো দেখা পাইছে, পূৰা ভিতৰত গোটেই হাউচফুল। আৰু মানে ইয়াত আগতে ক'তো দেখা নাই, আজি প্ৰথম দেখিছোঁ। মানে ফুচকা বিক্ৰী কৰি আছে বিয়াৰ ভিতৰত। চাওঁ বাপৰে বা, গাইজ চাওঁ না, ফুচকা তামাম খাতৰা, তামাম চেলি গৈছে গাইজ। বা দাদা, চেলিং মজা দিছে দেই। বাবা, ফুচকা আপোনালোকে আগতে হয়তো দেখা নাই, এইখন বিয়াত কিন্তু প্ৰথম দেখা পাইছোঁ দেই। ফুচকা পূৰা চেলি গৈছে। আৰু এখন কফি শ্বপ, এই কফি শ্বপ, কফি দি আছে। এয়া আমাৰ খুৰী, খুৰী ভাত খালে নাই? এয়া হৈছে পকৰি, পকৰি পকৰি পকৰি, গৰম গৰম পকৰি, মানে কফিৰ লগত দি আছে। মজা তামাম ধুনীয়া হৈছে। এতিয়া মানে মই ৰিচিপশ্যনৰ ফালে গৈ আছোঁ, গৈ আমাৰ খুলালি বোৱাৰী ইমান মানে এফালে অলপ চাই দিয়া, লাষ্ট গৈছে। আৰু এফালে এপাতো চাই দিব। এয়া আমাৰ কইনা মাক, নমস্কাৰ। আৰু এইফালে ভিতৰলৈ আহি আছোঁ। বা, এই আমাৰ বৌ, ঢকুৱাখানা বৌ। তামাম ব্যস্ত দেই। আৰু এইফালে কিটচেনৰ, এইটো কি কয়, ৰিচিপশ্যনৰ ফালে সোমাই আহিছোঁ। ৰিচিপশ্যনৰ পৰিৱেশটো অলপ দেখাই দিছোঁ। এয়া দেখা পাইছে, এইটো হৈছে ৰিচিপশ্যন আজি বিয়া ঘৰৰ। অঁ ভণ্টি, ইমান দেৰিকৈ আহিছা? দেৰি হ'ল ন? কোৱা কোৱা। অঁ, তোমালোকৰ ভালনে? এই ছোৱালীজনী লাজ কৰিছে নেকি? আমাৰ মানে মাহী বহুত দিন দেখা নাই, আজি হঠাৎ দেখা পালোঁ। এয়া মাহী, বহুত কেনেকুৱা, ভালে আছে? কওকচোন দুআষাৰমান, বহুত দিন হ'ল দেখা নাই আপোনাক। তাৰপৰা ভণ্টি খবৰ কওক, ভণ্টি ভালে আছে? অঁ মনো, ফুচকা তামাম চেলিং হৈছে। ফুচকা নোখোৱা নি? মই নাখাওঁ। কেলে, বেয়া পোৱা নি? মই ইমান ভাল নাপাওঁ। এইফালে দাদা পূৰা ফুচকা বিক্ৰী কৰি আছে। দাই 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 দাই, কেনেকুৱা ভালনে? অঁ ঠিক আছে। আজিতো মাজনী যাবগৈ এখন গৈ, আপুনি কিবা ক'ব নেকি? কি ক'ব, তাই যুগ্ম জীৱন সুখৰ হওক, হয়, শান্তিৰ হওক, তাকে কামনা কৰিছোঁ। জীৱনটো লাগিবই, প্ৰকৃতিৰ নিয়ম। হয়, ঠিক আছে, থেংক ইউ। আজি বিয়াখনৰ মেইন আইটেমখনত মেইন আইটেম কি কি দিছে? ছাগলী মাংস, তাৰপৰা মাছটো দেখিছোঁ, তাৰপিছত আৰু মৰিগন্ধা আছে, মৰিগন্ধা, অঁ মৰিগন্ধা, তাৰপিছত ক্ষীৰ, আৰু হেৰি আছে, ফ্ৰাই আছে, ৰঙালাও ফ্ৰাই, বেঙেনা ফ্ৰাই, ৰঙালাও ফ্ৰাই, আৰু মিক্সাৰ ভাজি আছে, মিক্সাৰ ভাজি, সেইকেইটা আইটেম ন? ঠিক আছে দিয়ক। তাৰপৰা এইফালে কাৰিকৰ য'ত নেকি ভাত বনাই আছে তালৈ আহি আছোঁ। কাৰিকৰ বনোৱা এইফালে ভাত আছে, এইফালে চব্জি, এইফালে বনাই আছে দাদাসকলে।
আপোনালোক পাৰ্টিটো ক'ৰ হয় দাদা? ঢকুৱাখানা। কি কৈছে? মাংস আছে, মাংস বনাই আছে, মাছ বনাই আছে। এইটো মটন নেকি? মজা মজা, কালাৰটো ধুনীয়া লাগিছে। এইটো বেক চাইডৰ য'ত নেকি কাৰিকৰ ভাত শাক বনাইছে তাৰ পৰিৱেশটো অকণমান দেখালোঁ। তাৰপৰা এফালে এইটো ষ্ট'ৰ ৰুম, ইয়াতে মাছ মাংস সকলোবোৰ ইয়াতে ষ্টেক কৰিছে, ষ্টক কৰি মেলি এইফালে কেটাৰিঙৰ পাৰ্টিবোৰ। তাৰপৰা এইটো হৈছে ৰিচিপশ্যন। কলিতা গাঁও নহয় জানো তোমালোক? মিলিজুলি কলিতা গাঁও। ইমান দেৰিকৈ ওলাইছে কি এইকেইটা ভাস্কৰ আৰু বিজয়। হা, ক'ৰ পৰা আহিলা ইমান দেৰিকৈ? দিনটো কি কৰি আছিলা? দিনটো কি কৰি আছিলা? মিটিং আছিলে। স্কুলটো আজি বন্ধ ন? আৰু তোমাৰ মিটিং আছিলে, সোণাই চাপৰি। বাকী ভালে আছে নহয়? ভাত পানী খালে নাই? আহিছা, ঠিক আছে, ভাত পানী খাই যাবা। চাওঁতে ৰাতি হৈ গ'ল, এতিয়া কমেও 8মান বাজিব হৈছে। আৰু এইফালে বিয়া শেষ হ'ব হৈছেগৈ আৰু এতিয়া দৰা অহাৰ টাইম। দাদা নমস্কাৰ। নমস্কাৰ দাদা। তাৰপিছত এইফালে এয়া আমাৰ কইনাৰ দেউতাক যোৱাবাৰ নুঠিলে নাম। এইফালে আমাৰ কইনা মাজনী আৰু এইফালে আমাৰ কইনাৰ দেউতাক। যিমানে ৰাতি হৈ আহিছে এজন এজনকৈ বন্ধু লগ পাই আহি আছোঁ। মোৰ পুৰণা চিনাকি আমাৰ মৌচুম দা। অকণমান দেৰি হ'ল অহাটো, দিনত মানে ব্যস্ত হৈ থাকে মানুহজন। কাপোৰ দোকান আছে যে, কি কয় আমাৰ বিয়া চিয়া আছে যে, বিক্ৰী কৰিব লাগে যে। ভালে আছে ন? জীয়াই আছোঁ। ঠিক আছে, লগ পাম কেতিয়াবা। কেতিয়াবা ভাল বিয়া নাম এফাকি অকণমান ডাঙৰকৈ। বঢ়িয়া। Hey guys, দৰা আহি আছে, এতিয়া আদৰিম অলপ পাছতে। এতিয়া আমাৰ বালনী ল'ৰাখন সাজু আছে, ঢোল তাল লৈ ৰেডি দৰা গুচিবলৈ। অলপ পাছতে আহি পাব দৰা ঘৰ মানুহ। Hey guys, দৰা আহি ইতিমধ্যে উপস্থিত হৈছে সি কইনাৰ ঘৰত। আপোনালোকক মই দেখাই আছো, চাওক। এইফালে দৰা গাড়ী আহি গ'ল, এইফালে দৰা গাড়ী আহি গ'ল। দৰা গাড়ী।
নিয়মটো কৰিবই নাপাব এতিয়া। দৰা পৰিব দেই, ধৰি লোৱা। তুমি একেবাৰে আমাৰ গাড়ীলৈকে বুঢ়ো ছোৱালী হাতত চাউলটো बोला
তুমি সেই তামোল পাণটো দিলে নহয় এই ৰখাৰ পৰাই ওলক ল'বা অ ভাইটি তুমি ইফালে নামি দিয়া ভালে তামোল লাগে এনে অকল মনতে স্মৰণ কৰি খালি বহি কৰিলে হ'ল দুই বহি দিয়া একেবাৰে সেৱা হিচাপে নবহি কৃষ্ণ মানে নিজৰ নিজৰ মনতে ভক্তি ভাৱটো ল'লে গাড়ীটো চুটা উলি এটা দি দিব উলি এটা দিয়ক আৰু ক'লৈ গ'ল আমাৰ হেৰি ক'লৈ গ'ল মাইনু ক'ত গ'ল মাতি দিয়া আমাৰ গাড়ীটো